এইফালে ফুচকা দিয়া হৈছে দিয়া বুলি ক'লে আজিৰ দিনত ফুচকাটো মেইন বাইদেউ ভালনে বিয়াৰ অনুভৱ কেনেকুৱা আজি ভালে লাগিছে ভিনদেউ আছে এইফালে বাইদেউ আছে হ'ব গ্ৰুপ শোণিতপুৰৰ পৰা ওলাইছে এইফালেৰে বৰযাত্ৰীৰ গাড়ীকেইখন আহি পালেহি বিবাহ মণ্ডপত 8ডাল কলৰ ফুলৰ ভিতৰত 101 গুছি চাকি জ্বলোৱা হয় এয়া হ'ল আহোমসকলৰ পৰম্পৰা তেখেতসকলে চক্ৰং বিবাহ বুলি কয় আহোমসকলে চক্ৰং বিবাহ বুলি কয় Did you know it?
থিয় হৈ তুমি চট লোৱা মই দেখিম মোবাইলে দি এবাৰে হ'ব আকৌ এবাৰ বিবাহ চলিলে আহি যোৱা আহিব লাগে দেৰি হৈছে সুন্দৰ আমাৰ ৰাইডলৈ চাই ভিন্দৱে নামাৰিবা চকুটি আহিবৰে জানিলো হেঁতেন কাটৰে কুচিয়া গোটালো হেঁতেন গালি পাৰিব তাৰ মাজতে তেনেকৈ কইনাক উলাই অনা হৈছে এয়া কইনা আহি পালেহি रखना मेरे पास ना फोन শক্তি প্ৰদান কৰে মই আজি ঈশ্বৰ ধৰ্ম অগ্নি সমাজক সাক্ষী কৰি ফাগুন মাহৰ সকলোৰে লগত মিলাপ্ৰীতিৰে থাকিবা কাকো হিংসা নকৰিবা তেওঁবিলাকৰ আদেশ উপদেশ সন্তোষ মনেৰে পালন কৰিবা সকলো কাম নিৰ্ভাৱে সহযোগ দি কৰিবা তোমালোকে যি কোৱা সেয়া যেন সদায় সত্য হয় কেতিয়াও অসন্তুষ্টি নহবা কাৰণ সকলোৰে ঈশ্বৰত বিনয়ী হবা সদায় ঈশ্বৰক প্ৰাৰ্থনা কৰিবা যাতে ঈশ্বৰে তোমালোক মই লৈছো জনমভূমি মোৰ আত্মীয়
আৰু মোৰ দেহ আপোনাৰ আত্মীয় আৰু এই শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ আপোনাৰ ধনৰ দ্বাৰাই পুত্ৰ আৰু ঐশ্বৰ্য ৰক্ষা কৰিবৰ নিমিত্তে মহাশক্তি প্ৰধান অস্ত্ৰ এই হেংদাং প্ৰদান কৰিছোঁ তুমি যশস্বশালী হোৱা বৰে কৈছে হে দাতা জননী আপোনাৰ আত্মীয় আৰু মোৰ দেহা অপদ খাই কওঁ যে যিকোনো মহা শত্ৰু হ'লেও তেওঁৰ ওপৰত ব্যৱহাৰ নকৰিবা। জননী জনমভূমি মোৰ আত্মীয় আৰু আপোনাৰ দেহ শত্ৰুৰ পৰা ৰক্ষা কৰিবৰ নিমিত্তে সাজু হ'ব তেতিয়াই কঁকালত বান্ধি ল'ব বৰে ক'বলে তুমি প্ৰদান কৰা ৰঙালী মই সাদৰ কৰিছোঁ। জনখন কঁকালত ধুনীয়াকৈ বান্ধি মাৰিবলৈ গ'লে যেনেকৈ বান্ধে আইসকলে বান্ধি দিয়া। তাকে উঠো আগতে দিছে এতিয়া ভাতটো অকণমান হেৰি ভাতটো দিয়া ধৰিছোঁ ভাতটো অকণমান দিয়া বিশ্বনাথ চাৰিআলি আজি সেই বৰ কইনাৰ উভয়ে আজি সেই এনেকৈ বিবাহৰ ৰীতি নীতিবিলাক শেষ হ'ল। এতিয়া দৰা আৰু কইনাক ভিতৰলৈ নিয়া Send us a picture.